নমস্কাৰ প্ৰিয় শ্ৰোতা বন্ধুসকল, আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। ঠিক আছে, আপোনালোকৰ মন অশান্ত নেকি বাৰু? মনত আপোনালোকৰ অশান্তিৰ সৃষ্টি হৈছে নেকি বাৰু? আৰু যদি সৃষ্টি হৈছে অশান্তিৰ, তেতিয়াহ'লে কিয় হয় বাৰু অশান্তিৰ সৃষ্টি? কোনোৱে নিজৰ আত্মীয় স্বজনক হেৰুৱাইছে এই ক'ভিডৰ দিনত, যিটো তেওঁলোকে কেতিয়াও ভবা নাছিলে ইমান সোনকালে ভগৱানৰ ওচৰলৈ যাবগৈ বুলি, নহয় জানো? কোনোৱে বহুত কষ্ট কৰে, বহুত সফল হ'বলৈ চেষ্টা কৰে, কেনেকৈ সফল হ'ব চিন্তা কৰি থাকে দিনে ৰাতিয়ে, তথাপিও তেওঁলোক সফল নহয়। তেতিয়াও মনত খুব অশান্তিৰ সৃষ্টি হয়, নহয় জানো? কোনোৱে বহুত আঘাত পাইছে নিজৰ আপোনজনৰ পৰা, যোনে তেওঁলোকক বিশ্বাসঘাতকতা কৰিছে, যাক মন প্ৰাণ দি দিছিলে তেওঁৱেই তেওঁলোকক বিশ্বাসঘাতকতা কৰিছে। এনেকুৱা দিনো আহিব পাৰে আৰু আহিছেও বহুতৰ। এতিয়া আপুনি কি কৰিব? তেনেকুৱা মুহূৰ্তত আপোনালোকে কি কৰা উচিত? মনটো কেনেকৈ শান্ত কৰিব? আপোনালোকে বাৰু সপোন দেখেনে? ৰাতি যেতিয়া আপোনালোক শুৱে তেতিয়াতো নিশ্চয় সপোন দেখে, সকলোৱেই দেখে চাগে। ভাল সপোনো দেখে, তাৰ মাজতে বেয়া সপোনো দেখে, নহয় জানো? আৰু সেই যেতিয়া বেয়া সপোন দেখে তেতিয়া আপোনালোকে কি কৰে বাৰু? এইটো যাবলৈ দিয়ে। বেয়া সপোনহে দেখিছিলোঁ আৰু গুৰুত্ব নিদি আগবাঢ়ি যায়, নহয় জানো? তেনেদৰে আচল জীৱনতো যেতিয়া আপোনালোকৰ এই মুহূৰ্তবোৰ আহে, যেতিয়া এই দুখ দুৰ্দশাবোৰ আহে, যেতিয়া আপোনাক আপোনজনে এৰি থৈ গুচি যায়, যেতিয়া আপোনাক আপোনজনে বিশ্বাসঘাতকতা কৰে, নহ'বলগীয়া ঘটনা এটা যিটো আপুনি ভবাই নাছিলে হ'ব, ঘপককৈ হৈ গ'ল, যিটোৰ কাৰণে আপোনাৰ মনলৈ হতাশা আহিলে, মনটো অশান্ত হ'ল, জীয়াই থাকিবলৈ ইচ্ছা নাইকিয়া হৈ গ'ল আপোনাৰ, তেতিয়াই আপুনি বেয়া সপোন বুলি সেইটো এৰি দিব। সপোন এটা যেতিয়া আপুনি শুই থাকে তেতিয়া আপুনি সেইটোক সপোন বুলি কয়, নহয় জানো? যেতিয়া আপুনি শুই থাকে তেতিয়া সেইটোক আপুনি সপোন বুলি কয়। বেয়া এটা যেতিয়া আপুনি সপোন দেখে সেইটোক সপোন বুলি কৈ আপুনি এৰি দিয়ে। কিন্তু দিঠকত যদি সঁচাকৈ সেই বেয়া দিনটো আহে, তেতিয়াও আপুনি সেইটো এটা বেয়া সপোন আছিলে বুলি এৰি দিব লাগিব। নহ'লে আপুনি জীৱনত আপোনাৰ কৰণীয়খিনি কেনেকৈ কৰিব? কেনেকৈ আগবাঢ়ি যাব জীৱনত যদি আপুনি সেই সপোনৰ কথা ভাবিয়েই বহি থাকে, নহয় জানো? বেয়া সপোনটোক এৰি ভাল সপোন দেখক। বেয়া সপোনটো আহিলে জীৱনলৈ, কোনোবাই আপোনাক এৰি থৈ গুচি গ'ল, এই ক'ভিডৰ সময়ত বহুতে আত্মীয়ক হেৰুৱাইছে, আৰু এনেও হঠাতে কোনোবা ঢুকালে যেনিবা, তেতিয়া আপুনি কি কৰিব? আপুনিতো কান্দি কাটি বহি থাকি লাভ নাই, ছুইচাইড কৰিব নেকি? সেইটোতো নোৱাৰে। তেতিয়া সেই বস্তুটো যেনেকৈ শুই থকা সময়ত যেনেকৈ এটা সপোন দেখে, আপুনি বেয়া সপোন এটা দেখিলে যেনেকৈ সেইটোক এভইড কৰে। আগতে আমাৰ মাহঁতে এতিয়াও বেয়া সপোন দেখিলে জুইৰ আগত ক'বলৈ কয়, তেতিয়া পুৰি যায় হেনো। জুইৰ আগত ক'লে বেয়া সপোনটো পুৰি যায়। তেনেকৈ দিঠকতো আপুনি সেই বস্তুটো একেবাৰে আঁতৰাই দিয়ক মনৰ পৰা, গম পাইছেনে? এই বেয়া দিনটোৰ কথা পাহৰি যাওক।
চবৰে মানে দিন আহে, সকলো মানুহৰে দুখ থাকে, সকলো মানুহৰে কষ্ট থাকে। এই দুখ কষ্টৰ মাজতেই জীৱন। আপুনি মনত সাহস গোটাওক, সাহসী হওক, অন্তৰখন ডাঠ কৰক। তেতিয়াহে আপুনি আগলৈ যাব পাৰিব। সপোন বুলি আপুনি এৰি দিব লাগিব। তেতিয়াই আপোনাৰ যিবোৰ আপোনাৰ দুখ থাকে, যিবোৰ আপুনি মানে বহুত মানুহে ধৰক এতিয়া বহুত কষ্ট কৰে জীৱনটোত, কিন্তু তথাপিও তেওঁলোক আগলৈ যাবলৈ অসক্ষম হয়। বহুত কষ্ট কৰে, ৰাতিয়ে দিনে ইমান চেষ্টা কৰিছে নিজৰ কাম এটাক আগবঢ়াবলৈ, নিজৰ বিজনেছ এটাক আগবঢ়াবলৈ, পঢ়া শুনা কৰি যায়। তাৰ মাজত কিছুমান বিফল হয়, বিজনেছতো বিফল হয়, বহুত তেওঁলোকৰ লছ হয়। প্ৰফিট হ'বলৈ চেষ্টা কৰে কিন্তু লছ হয়, এনেকুৱা হয় বহুতৰ। তেতিয়া কি কৰিব লাগিব, সেইবোৰ আপুনি সপোন বুলি ভাবিব লাগিব। সপোন বুলি এৰি দিব লাগিব। বেয়া সপোন আছিলে মই চেষ্টা কৰি থাকিম। কিন্তু এতিয়া আপুনি সপোন দেখিব বুলি নোখোৱাকৈ থাকিব নেকি? নোখোৱাকৈতো নাথাকে যে মই আজি বেয়া সপোন এটা দেখিম, আজি নুশুওঁ আৰু, এনেকুৱাতো কেতিয়াও নাভাবে চাগে। নোখোৱাকৈতো কোনেও নাথাকে সপোন দেখিব বুলি, বেয়া সপোন দেখিব বুলি। তেনেকৈ দি থকাটো মানুহে যিমান বেয়া দিন আহক, যিমানেই যি নহওক, চেষ্টা কৰি যাব লাগিব। যুঁজি জীৱন মানেই হৈছে এটা যুঁজ। এই যুঁজৰ লগত মোকাবিলা কৰিব লাগিব আপুনি। যুঁজি আগবাঢ়ি যাব লাগিব। কোনোবা আপোনজনে আপোনাক এৰি দিলে, এৰি দিয়ক। আপোনাৰ নিজৰ কাম আৰু ভালকৈ কৰক। তেওঁক দেখুৱাবলৈকে আপুনি আৰু চেষ্টা কৰক আগলৈ যাবলৈ। গম পাইছেনে? কোনোবাই আপোনাক চিৰদিনৰ কাৰণে এৰি থৈ গুচি গ'ল, ঢুকালে কোনোবা আপোনাৰ নিজৰ মানুহ, দুদিনমান আপুনি দুখ কৰিলে, তাৰপিছত আপুনি সেইটো চিন্তা বাদ দিয়ক। কাৰণ মানুহ মানেই হৈছে কি? মানুহেই হৈছে মানুহ আজি আছে কাইলৈ নাই, নহয় জানো? সদায়তো যি নাথাকে অমৰ নহয় জানো? মানুহ আজি আছে কাইলৈ নাই, কোনোবা সোনকালে যাব, কোনোবা দেৰিকৈ মৰিব। সেইটো কথা ভাবি পজিটিভলি ভাবি আগবাঢ়ি যাওক। আপোনাৰ কৰ্মখিনিত আঘাত নকৰিব। 2 দিন 3 দিন বেয়া লাগিব, এসপ্তাহ বেয়া লাগিব, সেইবুলি সদায়তো বহি থাকিব নোৱাৰে। নিজৰ কাম কৰি আগবাঢ়ি যাওক। চেষ্টা কৰাজনে যিজনে চেষ্টা কৰিব, তথাপিও তেওঁলোক পৰি গৈছে, আৰু উঠক, আকৌ পৰক, আকৌ উঠক, তথাপিও এৰি নিদিব। যিদিনাখন পাৰিব সেইদিনাখন আপোনাৰ সমান আৰু কোনো সুখী মানুহ পৃথিৱীত নাথাকে। সেইকাৰণে চেষ্টা কৰি যাওক সেই দিনটোলৈ। সেইকাৰণে বেয়া বস্তুবোৰ, বেয়া সপোন বুলি এৰি দিব আৰু নিজৰ কাম কৰি যাওক। মনটো শান্ত থাকিব আপোনালোকৰ, যদি আপুনি আজি এই কথাখিনি ফ'ল' কৰে। মোৰ বহুতে জানেও ধৰক, কিন্তু তথাপিও মই আপোনালোকক বুজাইছোঁ, যিসকলে অনুপ্ৰেৰিত হ'ব বিচাৰে। কাৰণ এইটো মোৰ অনুপ্ৰেৰিতমূলক ভিডিঅ'। মোৰ চেনেলটোৱে হৈছে মটিভেশ্যনেল ভিডিঅ'ৰ ওপৰত। সেইকাৰণে যোনে নাজানে তেওঁলোকক মই কৈছোঁ, ঠিক আছে? যদি আজি এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰো কৰিব। আজিলৈ আহিছোঁ, আকৌ আহিম মই আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈ। নমস্কাৰ।